বোকাজান আৰক্ষীয়ে ডিমাপুৰ অভিমুখে নি থকা অৱস্থাত এখন টাটা DI মাল পৰিবাহী বাহনৰ পৰা উদ্ধাৰ কৰে বহু পৰিমাণৰ বিলাতী সুৰা। একাংশ অসাধু ব্যৱসায়ীয়ে বিভিন্ন সময়ত চোৰাংভাৱে অব্যাহত ৰাখিছে অবৈধ সুৰাৰ সৰবৰাহ। বিগত কিছুদিনৰ পৰা অসম নাগালেণ্ড সংযোগী ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ নিষিদ্ধত তালাচী চলি থকাৰ মাজতে বোকাজান আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই সুৰাখিনি। আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে সৰ্বমুঠ ২৬ কাৰ্টন বিলাতী সুৰাখিনি NL01AC 4698 নম্বৰৰ এখন আলু ভৰ্তি টাটা DI বাহনত লুকুৱাই অনা অৱস্থাত জব্দ কৰিছে বোকাজান আৰক্ষীয়ে। প্ৰায় লক্ষাধিক টকাৰ সুৰা থকা বুলি জানিব পৰা গৈছে, যাৰ মূল্য ডিমাপুৰৰ ভিতৰত প্ৰায় দুগুণৰ পৰা ৩ গুণ পৰ্যন্ত হ'ব বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। জব্দকৃত সুৰাখিনি বোকাজানৰ আৰক ৱাইন শ্বপৰ পৰা চুবুৰীয়া ৰাজ্য ডিমাপুৰলৈ বুলি সৰবৰাহৰ চেষ্টা কৰাৰ লগতে দুটা সুৰা সৰবৰাহকাৰীক আটক কৰিছিল বোকাজান আৰক্ষীয়ে। অধিক তথ্য জানিবৰ বাবে আৰক্ষীয়ে সৰবৰাহকাৰী দুটাক বোকাজান থানাত জেৰা অব্যাহত ৰাখিছে। বোকাজানৰ পৰা ত্ৰিদীপ বৰাৰ ৰিপৰ্ট, তৰংগ লাইভ।